Good morning, সুপ্ৰভাত ৱেলকাম মাই ইউটিউব চেনেল দ্য প্ৰিয়া ব্লগ। এইটো মোৰ ছেকেণ্ড চেনেল হয়। যিটো ৰঞ্জন বিকাশ চেনেলটো আছিলে সেইটোত মানে আজিকালি ভিডিঅ' নিদিয়া হ'লোঁ আৰু বহুতে ভাবি আছে মোৰ চেহেৰাটো দেখি মানে কি সেইটো চেনেলে বুলি। সেইটো চেনেল নহয়, আপোনালোকে চাব। আৰু এইটো যিটো চেনেল আছে এইটোৰ নাম হৈছে দ্য প্ৰিয়া ব্লগ হয়। এইটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব প্লিজ প্লিজ প্লিজ। তথাপিও আপোনালোকৰ আশীৰ্বাদত 100 ছাবস্ক্ৰাইবাৰ হ'ল। তথাপি বহুত দিনৰ মূৰত হৈছে, প্ৰায় 4 মাহমান লাগি গ'ল। আৰু একচুৱেলি কালি আমাৰ বিয়া হোৱা 6 মান্থ কমপ্লিট হ'ল, মানে 6 মান্থ এনিভাৰ্চাৰী। আজি মানুহজনী আহিব, তাকে ছাৰপ্ৰাইজ দিব লাগিব। কি ছাৰপ্ৰাইজ দিম চাই থাকিব আপোনালোকে। তো মনে মনে ৰাখিছোঁ আৰু ৰাতিপুৱা ভকতলৈ ফোন কৰিলোঁ, তাক ক'লোঁ কেক এটা অৰ্ডাৰ দিবি, আৰু কেক এটা অৰ্ডাৰ দি দিছে সি। চাব আৰু কেনেবা ভিডিঅ'টো জনাই থাকিব দেই। আজি ধনতেৰছো হয় আৰু কাইলৈ দিৱালী হয়। লগতে মোৰ চেনেলৰ ফালৰ পৰা সকলোকে হেপ্পী দিৱালী। আমাৰ ধৰ ধৰ কেমেৰাটো ফটোটো মোবাইলটো ধৰ। আপুনিও পাহৰিলে হয়নে? হাতীত উঠি পানীৰাম গাঁৱলৈ যায়, আলিবাটৰ মানুহে ঘূৰি ঘূৰি চায়। মানুহজনীক আনিবলৈ মই ওলাই আহিছোঁ ঘৰৰ পৰা। তাই আহি আছে বাছত, পাবহি আৰু অলপ পিছতে চাৰিআলি। এইফালে আমি টাউনলৈ আহি আছোঁ। এইফালে আহি গ'ল মোৰ মিছেছ, একদম ভাগৰি জুগৰি আহিছে। বাছত আহিছে যে সেইকাৰণে মন চন পূৰা মৰা। আজি মিছেছলৈ ছাৰপ্ৰাইজ এটা আছে। ছাৰপ্ৰাইজটো কৈ আছোঁ আৰু অকণমান দেৰিকৈ, মানে আপোনালোক দেখাই আছোঁ ছাৰপ্ৰাইজটো কি হ'ব। কেনেকুৱা লাগিছে? সঁচাকৈ ছাৰপ্ৰাইজ এটা আছে। এয়া আমি শিৱসাগৰৰ পৰা আহিলোঁ, মই ডিউটি কৰি। তাৰপিছত তেওঁক লগ পাই আমি এতিয়া যোৰহাট টাউন পালোহি। দিৱালী বজাৰ কেইটামান আছে কৰিব, আৰু ধনতেৰছ বুলি ঘৰলৈও ল'বলৈ আছে। নতুন ঘৰখনলৈ ল'বলগীয়া আছে, তাকে চাওঁ কি লওঁ। এতিয়া আমি আহি এই দোকান পালোহি। এইফালে যিটো বস্তু বিচাৰিছে সেইটো পাই গ'লোঁ। ঘৰৰ কাৰণে লৈছে, ঘৰৰ বোৱাৰীয়ে লখিমীয়াই লৈছে। আমি আছোঁ এতিয়া চক বজাৰত, আৰু এতিয়া লাইট চাইট অলপ কিবা কিবি ল'বগৈ লাগিব। অঁ ব'লা। এতিয়া আমি আহি মাটি চাকি কিনিবলৈ আছোঁ। হয় এতিয়া দাম কেনেকৈ দিছে? কেনেকৈ দিছে? 50টামান ল'ম। 50খন দি দিয়কচোন। 50টা দিয়ক। হয় এতিয়া ঘৰ ক'ত আপোনাৰ? অঁ ওচৰতে। দিৱালী কেনেকুৱা? ভালনে? কেনেকুৱা? ভাল। আমি আহি এতিয়া এইবিলাক চাকি পালোহি। ইয়াৰ চাকি কেইগছমান কিনিব লাগিব। অ' দেহা কেনেকুৱা ল'বা? এইটো কেনেকুৱা? এইটো 80। এনেকুৱা ল'বা? কোনো কালাৰিং ল'বা নে তেনেকুৱা ল'বা? কালাৰিং ন ভাল লাগিছে। কালাৰিং ভাল লাগিছে। হেল্ল' গাইজ, আমাৰ বজাৰ কৰা হৈ গ'ল। এতিয়া ঘৰলৈ গৈ আছোঁ। এইফালে আমি ট্ৰেফিক জামত ফচিছোঁহি আহি পেলাই যেনে তেনে। ট্ৰেফিক জাম নহয় মানে, ৰেড লাইট ধৰিছেহি। আহি কি পালে? হে এয়া আমাৰ চিঠি খেল পূৰা খেল চলি গ'ল। মই খেলি আছোঁ, এইটো গুটিয়ে নাই, এনেকৈ ঘূৰাই দিছোঁ আৰু। এই দৌৰলৈ নাহে, এইটো যিমানডোখৰত সেইডোখৰতে থাকিব। কিমান নোৱাৰিলে? 12।
এয়া আমাৰ ছাৰপ্ৰাইজ কেক দি দিলোঁ মানুহজনীক হেপী বাৰ্থডে নেকি অঁ হেপী 6 month এনিভাৰ্চাৰী য়েছ মই বোলে হেপী বাৰ্থডে বুলি লিখি দিলে বুলিহে আকৌ কেকটো আমাৰ এখেতৰ গাৰ্লফ্ৰেণ্ড মানে হ'বলগীয়া ৱাইফে বনাইছে এজন ডেলিভাৰী বয় এজন ডেলিভাৰী বয় হেৰি ছাৰপ্ৰাইজ কেইটা বছৰ মাৰি দিয়ে তই যা ছোৱালী সেইফালে যা যেনে বটা মাৰি দিয়ে কমপ্লিট হৈ গ'ল আৰু দেই পিছ কেক কেক আকৌ খাই দিছোঁ অপূৰ্ব এইফালে হৈ আছে আমাৰ শাকৰ গুটি বিতৰণ আৰু এইফালে পূৰা একদম ব্যস্ত হৈ আছে শাহু বোৱাৰী কথা পতাত পূৰা টপিক এতিয়া দেখিছে কি আলোচনা কৰি আছে পূৰা হাঁহি অৱস্থা নাই The next morning. গাইছ আজি মানে একদম পূৰা কম্বল চম্বল লৈ শুৱাহে বতৰ আৰু দেখিছে পূৰা কম্বল চম্বল লৈ শুই আছোঁ এইফালে একদম ক'ত যোৱা চাওঁ এইফালে যদি মাথা বেয়া আজি দেৱালীত চাকি জ্বলাবও নোৱাৰিব বুলি কৈছে বোলে পূৰা একদম বৰষুণ দি আছে আৰু কি ৰূপটো ভাল লগা মই ধুনীয়াকৈ শুই আছোঁ আৰু কিমাননো ভাল লাগিব শুই থাকিলে মানুহ ভালকৈ থাকে নেকি ষ্টেণ্ডাৰ্ড থাকে নেকি গাইজ আজি দেৱালী বতৰ মানে একদম বেয়া এইফালে দেখিছে পূৰা জেকেট চেকেট লগাই লৈছে ঠাণ্ডা যিটো পৰিছে একদম মানে কি ক'ম আৰু বুম মানে শ্বিলঙত থকা নিচিনা লাগিছে হা আৰু এইফালে দেখাই দিছোঁ গোটেইখন বোকা চোকা লাগি পেণ্ট পেনিয়া হৈ গৈছে পূৰা একদম কাপোৰ চাপোৰ লৈ বহি আছে এইফালে পূৰা চোতাল বোকা বাহিৰত চাকি তাকি দিবগৈ নোৱাৰে সেইকাৰণে এনেকৈ একদম বাঁহ দুডাল এইফালে পুতি লৈছোঁ এইফালে চাকি লগাব লাগিব সেইখন আমাৰ বসন্তী ওলাই মেলি কেনিও যাব মেলিব পৰাই নাই এয়া চাকি আমি জ্বলাই দিলোঁ এইফালে চাকিবোৰ বতাহ মাৰিছে পূৰা নুমাই নুমাই গৈছে এইফালেও আছে মায়ে চাকি এইফালে জ্বলাই আছে আৰু এইফালেও পূৰা চাকি নুমাই গৈছে একদম যিহে বতাহ বৰষুণ
পাপ লাগিব মই তোমাক কিহৰ ঘৰ পাই নিলোঁ তুমিহে মোলৈ বিয়া হৈ আহিছা চাওঁ এইফালে চোৱা এবাৰ কথা ক'বলৈ আহিছে আকৌ অকণ নাচা 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 আকৌ গাইছ আজি মানে দেৱালী পনীয়া পূৰা বৰষুণৰ এইটো আৱাজটো শুনি আছে আমাৰ টিঙৰ ঘৰটো খট 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 আৱাজটো শুনি আছে মানে বৰষুণ পৰা ভাত পানীও খাই ল'লোঁ সেই মুখত দাড়িয়ে সোমাই গৈছে দাড়ি ইমান দীঘল হৈ গৈছে দাড়ি কাটিবলৈ পইচা নাইকিয়া হৈ গৈছে শুই থাকোঁ দেই বাই বাই গুড নাইট আৰু ভিডিঅ' চিডিঅ' ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দিব গম পাইছে বৰ কনজুচ হৈ গৈছে আপোনালোক ইমান কনজুচ আৰু মোৰ একেটা চেনেলকে বুলি ভাবি থাকে আকৌ আপোনালোকে বাই বাই গুড নাইট